হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আজি মই আপোনালোকলৈ মধুৰিআমৰ জাম বনাম বুলি ভাবিছোঁ। এটা সুন্দৰ ৰেচিপি ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। বহুত টেষ্টি আৰু তাতে ঘৰতে বনাইছোঁ, কোনো কেমিকেল নোহোৱাকৈ। তেনেহ'লে বলকচোন কেনেকৈনো বনালোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। মই অলপমান মধুৰি লৈছোঁ, ঘৰতে থকা মধুৰি। মধুৰিখিনি লৈ মই অলপমান ধুই চাফা কৰি লৈছোঁ, বেছি লোৱা নাই। 4টামান লৈছোঁ মধুৰি। দেখিছেনে মই ধুনীয়াকৈ ধুই লৈছোঁ। ধুই মেলি সৰু সৰুকৈ কাটি ল'ব আপোনালোকে। ধুনীয়াকৈ কাটি মেলি সৰু সৰুকৈ এখন প্লেটত মই কাটি লৈছোঁ। মোৰ কাটি লোৱা হৈ গ'ল, দেখিছে নহয়। ইমানখিনিয়ে ওলালে, বেছি নাই কৰা বাৰু। কাটি লোৱা মধুৰিখিনি এতিয়া মই এটা কুকাৰত 3-4টামান হুইচেল লগাই দিম। কুকাৰত দিলে সোনকালে হয়, বেছি গেছ নাখায়, সেইটো কাৰণে মই কুকাৰতে দি দিছোঁ। আপোনালোকে যিকোনো ধৰণৰ চচপেনত অকণমান উতলাই গৰম কৰি ল'ব পাৰিব। মানে কোমল যেতিয়া হয় তেতিয়াহে বনাবলৈ অকণমান সহজ হ'ব। মই সেইখিনি হোৱালৈকে এটা নেমু লৈছোঁ। নেমুৰ তাৰ জুচখিনি উলিয়াই ল'ম। এটা গোল নেমু লৈছোঁ মই। মোৰ ওচৰত নেমু টেঙা এভেইলেবল আছিলে, সেইটো কাৰণে গোল নেমু লৈ লৈছোঁ। এই দেখিছে নহয়, মই চেপি পেলাই তাৰ জুচখিনি উলিয়াই লৈছোঁ আৰু তাত থকা গুটিখিনি আঁতৰাই দিছোঁ। গুটিখিনি নিদিব, গুটিখিনি দিলে তিতা হ'ব। আৰু এইফালে মোৰ কুকাৰত দিয়া মধুৰিখিনিও সিজি গৈছে। সেয়া দেখিছে নহয়, ধুনীয়াকৈ সিজি গ'ল। মই এটা বেলেগ পাত্ৰত উলিয়াই লৈছোঁ। ধুনীয়াকৈ সিজি গৈছে এইখিনি। সিজিব লাগিব। সিজি লোৱাৰ পাছত মই হেতাখনেৰে অলপমান মেছ কৰি দিছোঁ। তেতিয়া কি হয়, তাৰ ৰসখিনি উলিয়াবলৈ সহজ হৈ পৰিব। আন এটা পাত্ৰত মই লৈছোঁ, এখন নেট পাৰি লৈছোঁ। নেট ল'ব আপোনালোকে এখন। নেট লৈ পেলাই যিখিনি মই কৰিছিলোঁ সেইখিনি উলিয়াই লৈ পেলাই তাৰপৰা চেপি চেপি ৰসখিনি উলিয়াই লৈছোঁ। বেছি ৰস নোলালে, যিহেতু মই 4টাহে লৈছিলোঁ, 1 কাপ ওলাইছে। 1 কাপ ওলালে। এইখিনি প্ৰথমতে অকণমান উতলটা আহিবলৈ দিম। উতলটো অহাৰ পিছত আমি ইয়াত এড কৰিম চেনি। ৰস যিহেতু আমাৰ 1 কাপ ওলালে, চেনিও সম পৰিমাণে, তাতকৈ অলপমান কমাই দিম চেনি। দেখিছে নহয়, উতল আহিছে আৰু ভালকৈ উতল অহাৰ পিছত লটো মিডিয়াম ফ্লেমত অলপমান উতল আহিবলৈ দিম। দিয়াৰ পাছত আমি চুগাৰখিনি এড কৰিম। এয়া সম্পূৰ্ণ 1 কাপ নাই দিয়া মই। এনেকৈ ঘুটি থাকিব, তলত লাগিবলৈ নিদিব। তলত লাগি গ'লে বেয়া হ'ব। এই ধুনীয়াকৈ দেখিছেনে, উতল আহিছে আৰু অকণমান গাঢ়াও হ'বলৈ ধৰিছে। তাৰপিছত আমি যিখিনি টেঙাৰ ৰস উলিয়াই থৈছিলোঁ সেইখিনি দি দিছোঁ। কাৰণ টেঙা মিঠা অকণমান হ'লে ভাল লাগিব, মিঠাটো অকণমান বেলেঞ্চত আহে। হৈছেকৈ আৰু এই দেখিছে নহয় কিমানখিনি গাঢ়া হৈছে। আপোনালোকে এটা মন কৰিব, এটা পাত্ৰত অলপমান পানী ল'ব, তাতে 2 টোপালমান দি দিব। যেতিয়া
যিকেইটা টোপাল অকণমান পানীৰ লগত যদি মিক্স হৈ যায় তেতিয়াহ'লে নাই হোৱা, যদি মিক্স হৈ নাযায় তেতিয়াহ'লে সেইখিনি হৈ গৈছে আৰু নমাব পৰা ৰেডি হৈছে। এইখিনি মোৰ নমাবলৈ হৈ গ'ল। এটা পাত্ৰত নমাই লৈছোঁ মই। এয়া দেখিলে নহয়, এয়া আমাৰ জাম ৰেডি হৈ গ'ল। আপোনালোকেও এনেকৈ ঘৰত বনাই খাবচোন। এয়া দেখিলে নহয় কিমান ধুনীয়াকৈ জাম ওলালে। ব্ৰেডৰ লগতে হওক, আপোনালোকৰ ৰুটিৰ লগতে হওক, তেনেকৈ বনাই খাই চাব। নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ আহিলোঁ। বাই।